हेलो फ्रेंड्स, আজি লৈ আহিলো অসম কুইজৰ এটা নতুন ভিডিঅ'। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল অসমৰ প্ৰাচীন নাম কি? উত্তৰ কামৰূপ। অসমৰ ৰাজ্যিক জন্তু কি? এশিঙীয়া গড়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য কোন আছিল? মাধৱদেৱ। কোনে সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী। শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? 5 ছেপ্টেম্বৰ। ৰূপকৰ বুলি ক'লে আমি কাক বুজা পাওঁ? জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট কোন? ৰজনীকান্ত বৰদলৈ। অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন? শ্ৰীমন্ত শংকৰদেৱ। অসমৰ ৰাজ্যিক গছ কি? হলং। অসমৰ ৰাজ্যিক ফুল কি? কপৌ ফুল। পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি? মাজুলী। ৰাজ্যপালক কোনে শপত বাক্য পাঠ কৰায়? উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। অসমৰ কোন ঠাই কলৰ বজাৰৰ বাবে বিখ্যাত? দৰংগিৰি। অসমৰ জাতীয় উৎসৱ কি? বিহু। বিহগী কবি বুলি কোন অসমীয়া কবিক বুজায়? ৰঘুনাথ চৌধুৰীক। অসমৰ প্ৰথম সন্নেট কবি কোন আছিল? হেমচন্দ্ৰ গোস্বামী। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিল? ৰবিনসন। কাক অসমীয়া বেশ বুলি কোৱা হয়? ৰাম সৰস্বতী। অসম বিধানসভাৰ আসন কেইখন? 126খন। অসমৰ ক'ত জুইশালা কাৰখানা আছে? ধুবুৰী। অসমৰ কোন ঠাই কাঁহ পিতলৰ শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী। অসমৰ সীমা কোন দুখন ৰাষ্ট্ৰই স্পৰ্শ কৰি আছে? বাংলাদেশ আৰু ভূটান। অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো? ডিগবৈ। ধলা শদিয়া দলংখনক বৰ্তমানে কি নামেৰে জনা যায়? ভূপেন হাজৰিকা সেতু। কলাগুৰু কোন? বিষ্ণুপ্ৰসাদ ৰাভা। হস্তীৰ কন্যা কোন? প্ৰতিমা পাণ্ডে বৰুৱা। হিমা দাস কি খেলৰ লগত জড়িত? দৌৰ। বড়োসকলৰ গুৰুদেৱ কোন? গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? গোৱালপাৰা। বাণৰজাৰ সুন্দৰী ছোৱালীজনীৰ নাম কি আছিল? উষা। তলত উল্লেখিত কোন দুজনৰ মিলনক মণিকাঞ্চন সংযোগ বোলে? শংকৰদেৱ আৰু মাধৱদেৱৰ। কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? নীলাচল পাহাৰ। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় সংগীতটিৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঞি বৰুৱা। অসমৰ প্ৰথম ICS বিষয়া কোন? আনন্দৰাম বৰুৱা। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7খন। অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰখনৰ নাম কি? লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অসমৰ ক'ত সৈনিক স্কুল আছে? গোৱালপাৰাৰ মৰনৈত। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1948 চনত।